হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। হ'ব বাৰু, মোৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে বহুত বেছি স্বাগতম জনাইছোঁ। আৰু যোৱাটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে আমি ক'ত কেনেকৈ গ'লোঁ, ৰাম সেতু দেখুৱালোঁ আপোনালোকক। আৰু এতিয়া বৰ্তমান ইয়াৰে যিটো বিভীষণ মন্দিৰ তাৰে কাষত এটা শিৱলিংগ আছে, যিটো শিৱলিংগত ভগৱান শ্ৰীৰামে লংকালৈ যোৱাৰ আগে ইয়াতে শিৱলিংগ স্থাপন কৰি শিৱক পূজা কৰিছিল। তাৰপিছত সেই শিৱক পূজা কৰাৰ পিছত ইয়াতে মানে কি হ'ল, এবাৰ চুনামি অহাৰ টাইমত ৰাম সেতুখন ভাঙি তাৰে শিল দুই এটা অতত পৰি আছিল। চ' ইয়াৰে মানুহ কেইজন মানে আনি বোলে ইয়াতে কোৱা এটাত থৈ দিছে। সেইটো শিলটো ওপৰত উঠি থাকে, কিমান সত্য নাজানো বাৰু, ওপৰত ভাহি থাকে। আৰু সকলোৱে সেই শিলটোত চুই সেৱা কৰিলে। এইটো হৈছে শিৱলিংগ। ইয়াতে সেৱা কৰি পানী ভৰি হাত চবে মুখ হাত ধুই ল'লে। আৰু বৰ্তমান এতিয়া গৈ আছোঁ আমি ৰামেশ্বৰমৰ মূল ধাম আৰু চাৰি ধামৰ এখন ধাম ৰামেশ্বৰম ধামখনলৈ। আৰু এইখন ধাম চালে মোৰ চাৰিখন ধাম কমপ্লিট হ'ব। এয়া সেই বগা বগা দেখিছে যে, সেইখন হৈছে গেট ৰামেশ্বৰম ধামৰ। আৰু এতিয়া আমি এনেকৈ টেম্পুৰে গৈ আছোঁ। আমি থকা ৰুমৰ পৰা বেছি দূৰ নহয়, অলপমান, তথাপিও টেম্পুৰে আহিব লাগে। তো গাইজ, পাই গ'লোহি ৰামেশ্বৰম মন্দিৰ। মোৰ আগত আছে, কিন্তু প্ৰথমে আমি সাগৰত গা ধুব লাগিব, তাৰপিছত আমি দৰ্শন কৰিব লাগিব। গতিকে ৰামেশ্বৰম মন্দিৰ দৰ্শন কৰাৰ পিছত মোৰ হ'ব চাৰিধাম কমপ্লিট। আৰু চাৰিধাম কমপ্লিট হোৱাৰ পাছত আমি যাম মাদুৰাইৰ, লগতে যাম আমি জগন্নাথত। তো গতিকে আপোনালোকক বাহিৰৰ পৰা দেখিছোঁ, কাৰণ ভিতৰত ফোন এলাও নাই। এইটো হৈছে মন্দিৰ, মন্দিৰৰ চৌহদ। গাইছ, 150 টকাৰে এইখন লুংগিখন কিনিলোঁ ইয়াৰ পৰা, আৰু লগতে এই এটা ফ্ৰী দিব দিছোঁ সেইকাৰণে। আৰু এয়া আহিছোঁ আমি গা ধুবলৈ। গা ধোৱাৰ টাইমত মই মোবাইলটো বেলেগক দি দিছোঁ, সেইকাৰণে মানে ভিডিঅ' কৰা নহ'ল। আৰু এতিয়া গা ধুওঁ। তো গাইছ, ইয়াতে বাইস্কুণ্ড তেনেকৈ দিছে আৰু আৰু ৰামেশ্বৰমৰ যিখন ধাম, তাত মানে কি হ'ল, আপোনালোকক যে ক'লোঁ যে 22টা কুণ্ডত আপোনালোকক মই প্ৰথমটো কুণ্ড দেখুৱালোঁ। আৰু মানে তাৰ ভিতৰত মানে কেমেৰা এলাউ নাই, তথাপিও মানে মোবাইল ল'ব পাৰি লগত, কিন্তু মানে ৰেকৰ্ডিং বা ফটো ভিডিঅ' এইবিলাক কৰিব নোৱাৰি। চ' সেইবাবে মই মোবাইলটো পকেটত থৈ দিলোঁ। তাৰপিছত যেতিয়া মানে সেই কুণ্ডৰ পৰা মানে বাল্টিঙেৰে পানী মানে মূৰত ছটিয়াই দিয়ে বা গাত দি দিয়ে, তো আৰু গোটেই গাটো মানে কাপোৰ চাপোৰ গোটেই জিকি যোৱাৰ বাবে আমি নেক্সট কুণ্ডত মই কি কৰিলোঁ, মোৰ যিযোৰ কাপোৰ মানে নতুন কাপোৰ মন্দিৰ দৰ্শন কৰোঁ বুলি কিনিছিলোঁ, মানে তাত নতুন কাপোৰ দি মানে দৰ্শন কৰিব লাগে। কিন্তু মানে কি হ'ল, মই যিযোৰ কাপোৰ গা ধুই নতুন কাপোৰযোৰ পিন্ধিছিলোঁ, সেই কুণ্ডত মানে মই গম পোৱা নাছিলোঁ যে তাত 22টা কুণ্ড আছে, সেই কুণ্ডত মানে স্নান কৰিব লাগে। গতিকে মই গম নাপাওঁ, সেইবাবে মই নতুন কাপোৰযোৰ পিন্ধি ল'লোঁ। তাৰপিছত ভিতৰত গ'লোঁ। গৈ ফাৰ্ষ্ট কুণ্ডটোত মোৰ প্ৰায় আধা জিকিলে। তাৰপিছত মই দেউতাক মাতি দিলোঁ। দেউতাই মোৰ কাপোৰ মানে মই এঠাইত কাপোৰখিনি চেঞ্জ কৰি যিযোৰ মানে সাগৰত মই গা ধুইছিলোঁ, সেই গা ধোৱাতে যিযোৰ কাপোৰ পিন্ধিছিলোঁ, সেইযোৰ আকৌ পিন্ধি ল'লোঁ। আকৌ পিন্ধি দেউতাক মোৰ কাপোৰখিনি, মোৰ চশমাযোৰো লগত আছিল, সেই চশমাযোৰো মই দেউতাক দি দিলোঁ, মোৰ কাপোৰৰ বেগটো সৈতে। আৰু লগতে মানে ফোনটোও যিহেতু তাত পানী ছটিয়াই দি থাকে, তো গতিকে মোবাইলটো যদি পানী পৰে দিগদাৰ হৈ যাব। গতিকে মই দেউতাক মোবাইলটো দি দিলোঁ। দি দিয়াৰ পিছত 22টা কুণ্ডত, গোটেই 22টা কুণ্ডৰ মানে বহুত দূৰে দূৰে কুণ্ডকেইটা আছে। আৰু সেই গোটেই 22টা কুণ্ডত স্নান কৰিলোঁ। আৰু গোটেই এটা কুণ্ডত গোটেই ইমানমান টেমা এটাত পানী ভৰাইছোঁ। আৰু পানী ভৰাই আমি 22টা কুণ্ডত স্নান কৰিলোঁ। কৰাৰ পিছত লাষ্ট
আমি দৰ্শন কৰিবলৈ গৈ থাকোঁতে মানে কি হ'ল, মানে ইমানেই বেছি লাইন, ইমানেই বেছি মানুহ, মানে দেউতাক ফোন কৰিবলৈ ফোনো নাই। দেউতাই ক'ৰবাত গ'ল, মই ক'ৰবাত গ'লোঁ, মানে চব মানে বেলেগ বেলেগ হৈ গ'ল। আমি তিনিজন নে চাৰিজনহে আমি ভিতৰত, আমি মানে মোৰ লগত আৰু দুজনী খুৰী, আমি তিনিজনীয়েহে কি বুলি কয় একেলগে ৰৈ গ'লোঁ, মানে একে ঠাইতে ৰৈ গ'লোঁ, বাকী চব বেলেগ বেলেগ হৈ গ'ল। সেইকাৰণে মানে কি হ'ল, মই মানে ফটোজ লোৱা নহ'ল। তাৰপিছত তাত চিকিউৰিটিয়ে চেক কৰে, কিন্তু মানে বহুতে ফোন লৈ গৈছে, কিন্তু ফোন লৈ গ'লেও পকেটত ৰাখিছে। তাৰপিছত ভিতৰত মানে ইমানেই বেছি দীঘলীয়া লাইন, কমপ্লিট মানে ধৰি লওক আপোনাৰ 1 বা 2 কিলোমিটাৰমান হ'ব চিধা ৰাস্তা, কিন্তু অকোৱা পকোৱা টাইপত যাব লাগে, আৰু যাব লাগেতো হয়েই, কিন্তু মানে কি হ'ল, তাত একদম মানে লাইন বাই লাইন, এটা 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 সেনেকৈ ঘূৰি ঘূৰি যাব লাগে। যোৱাতে মোৰ 3 ঘণ্টা লাগিছে। আমাৰ 3 ঘণ্টাৰ পিছত লাষ্টত দৰ্শন কৰিলোঁ। তাকো মানে কি হ'ল, প্ৰসাদ কিনিবলৈ মোৰ লগত 1 টকাও নাই। মোৰ পইচাৰ বেগটোও দেউতাক দি দিলোঁ। পইচা ভিজি গ'লেতো দিগদাৰ হৈ যাব, সেইকাৰণে মই ভাগ্যক্ৰমে খুৰী এজনী তাত পইচা আছিল, তেওঁৰ পৰা মই পইচা অলপ লৈ ল'লোঁ। লৈ প্ৰসাদ কিনিলোঁ, ভগৱানক প্ৰসাদ দিলোঁ, মন্দিৰত সেৱা কৰিলোঁ। সেৱা কৰি মেলি আমি গোটেইবিলাকে ধুনীয়াকৈ আহিলোঁ। আহি আৰু আমি ৰুমলৈ গ'লোঁ। তাৰপিছত আমি গ'লোঁ, নেক্সট গ'লোঁ মাদুৰাই। মাদুৰাইত তাতো মীনাক্ষী মন্দিৰ এটা আছে, তাতো আৰু একদম চিকিউৰিটি, একদম মানে কি ক'ব আৰু, মানে তাত আপুনি ঘড়ীটোও পিন্ধি যাব নোৱাৰে, ইমান মানে টাইট চিকিউৰিটি। চ' আপুনি অকল পিন্ধি থকা কাপোৰযোৰ আৰু লগত আপোনাৰ থাকিব লাগিব হেৰি, কি বুলি কয় এইটো, পইচাৰ বেগটো। আৰু তাত বাহিৰে নাই, পইচাৰ বেগটো চেকিং কৰিব, পইচাৰ ভিতৰত পইচাই আছে নে কিবা বেলেগেই আছে। গতিকে তাৰপিছত জগন্নাথ পুৰী গ'লোঁ। আপোনালোক জগন্নাথৰ বহুত ভিডিঅ' দেখুৱাইছোঁ, সেইবাবে এইবাৰ ব্লগ নবনালোঁ। গতিকে মোৰ এইবাৰৰ ইণ্ডিয়া টুৰটো ইমানতে সমাপ্ত। আৰু যদি নেক্সট আৰু ক'ৰবাত যাব পাৰোঁ তো আপোনালোকক ভিডিঅ' দিম, আৰু আপোনালোকে চাব বুলি আশা কৰিলোঁ। আৰু মোৰ ইমানকেইটা পাৰ্ট আপোনালোকে ইমান ধুনীয়াকৈ চাই মৰম দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। আৰু লগ পাম নেক্সট ভিডিঅ'ত। আজিলৈকে বাই। আৰু এটা কথা, যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ। আৰু এইটো ভিডিঅ' লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। আজিলৈকে বাই।